এই হাফ পেণ্ট পিন্ধি খালী ভৰি দি ইয়াত স্কুলত আহিছিলোঁ। সেই সময়ত মাত্ৰ এই হাইস্কুলখন আৰম্ভ হৈছিল, কিন্তু তাৰে 6 বছৰ আগতে এম ই স্কুল আৰম্ভ হৈছিল। আজি এখন জলখানা বনোৱাখানা হাইস্কুল সম্পূৰ্ণ চৰকাৰী কৰা। সেই 1964 চনতে জানুৱাৰী মাহৰ 2 তাৰিখে বৃহস্পতিবাৰে এই স্কুলত প্ৰথম এডমিশ্যন হয়, অৰ্থাৎ ছাত্ৰ ছাত্ৰীৰ নাম ভৰ্তি কৰা হৈছিল। আৰু 7জন বা 6জনৰ পাছতে মই ইয়াতে নামটো ভৰ্তি কৰিছিলোঁ। সেই স্মৃতিটো আজিও সজীৱ হৈ আছে, কিন্তু এনেকুৱা ঘৰ নাছিল। আমাৰ চালিৰ তলত বেৰা ক'ৰবাত আছেও নাইও তেনেহেন অৱস্থাত আছিলোঁ। যিয়ে নহওক, আজিৰ পৰা 60 বছৰ আগৰ অনুষ্ঠানখানে আজি আমাৰ মনত সপোনৰ নিচিনা আগবাঢ়ি গৈছে বাস্তৱত। মই এইখন স্কুলৰ ছাত্ৰ হিচাপে গ্ৰেজুৱেশ্যন লোৱাৰ পাছত শিক্ষকৰ কাৰণে ইয়াতে দৰখাস্ত দিছিলোঁ। কিবা কাৰণত দৰখাস্ত বেয়া